চক আমাৰ ভাষা আমাৰ মাত ৰাখিবলৈ কৰিম জীৱন পাত। আজি আমাৰ যুদ্ধ ঘোষণা হৈছে অসমীয়া ভাষাৰ ৰক্ষাৰ কাৰণে আমাৰ সংগ্ৰাম হৈছে। আজি যুদ্ধ সমগ্ৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সমগ্ৰ যাতে অসমৰ অসমীয়া ভাষা আই মাতৃভাষা যাতে প্ৰচলন হয় বা অসমীয়া ভাষা অফিচ কাছাৰী প্ৰত্যেকতে অসমীয়া ভাষাটো তেওঁলোকে প্ৰাধান্য দিয়ে। আজি দেখিবলৈ পাইছোঁ অসম চৰকাৰে তেওঁলোকৰ বিভিন্ন স্থানৰ পৰা আজি APCকে ধৰি বিভিন্ন স্থানৰ পৰা অসমীয়া ভাষাটো তেওঁলোকে আঁতৰাই দিছে। এইটো সম্পূৰ্ণৰূপে অসমীয়াক চূড়ান্ত অপমান কৰা হৈছে, যিটো অপমান আমি অসমীয়াই পুত্ৰ হিচাপে আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এটা কথা স্পষ্ট ভাষাৰে নাজিয়া ঐতিহাসিক বৰবৰা পুখুৰীপাৰৰ পৰা জনাই দিছোঁ যে অসমীয়া ভাষা সমগ্ৰ অসমতে চলিব লাগিব। বৰাক ভেলী ব্ৰহ্মপুত্ৰ ভেলীত ইয়াত কোনো কথা নাই। অসমৰ থলগিৰি সকলো জনসাধাৰণৰ মাজত যিটো আই মাতৃভাষা, এই মাতৃভাষাটো যিটো কহা তেওঁলোকে চিন্তা কৰিছে, এটা ভাষা নাথাকিলে এটা জাতি জীয়াই নাথাকে। সেইকাৰণে এটা ভাষা এটা জাতি সকলো জীয়াই ৰাখিবৰ কাৰণে আমাৰ পুত্ৰসকল ওলাইছে, বীৰ আছে সৈনিকসকল ওলাইছে। অনাগত দিনত যদি তেওঁলোকে গুৰুত্ব প্ৰদান নকৰে তেতিয়াহ'লে নিশ্চয় প্ৰতিবাদ হ'ব। এজন মুখ্যমন্ত্ৰীয়ে পৰ্বত পাহাৰ কৈ থাকোঁতে অসমখন শেষ কৰিলে আৰু এজনে খিলঞ্জীয়া ভূমিপুত্ৰৰ কথা কৈ থাকোঁতে কিন্তু অসমখন শেষ কৰিবলৈ গৈছে। কিন্তু তেওঁলোকে পৰ্বত পাহাৰ ভৈয়াম খিলঞ্জীয়া থলগিৰি জনগণক ইয়াত কোনো তেওঁলোকৰ কথা নাই। তেওঁলোকৰ কেৱল ভোটৰ অংক। অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ভোট লাগে, তাৰ বাদ দি একো নালাগে। তেওঁলোকৰ কেৱল প্ৰত্যেকটো ক্ষেত্ৰত ঠগবাজি কৰি আহিছে। আজি প্ৰত্যেকটো বস্তুৰ দাম মূল্যবৃদ্ধি অধিক কৰিছে। সেইকাৰণে অহা যিটো পৌৰসভা নিৰ্বাচন তাত কিন্তু প্ৰত্যুত্তৰ দিবলৈ ৰাইজ সাজু হৈ আছে। সেইকাৰণে বিজেপি চৰকাৰ সাজু হৈ থাকক অহা নিৰ্বাচনলৈ। হয়, আজি আমি বীৰ লাচিত নাজিয়া মুখ্য সমিতি অসম এটা প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ। আপোনালোকে জানিব পাৰিছে যে অসমত বৰ্তমান যিখন ফেচিষ্টবাদী চৰকাৰ চলি আছে, এই চৰকাৰখনে তেওঁলোকৰ যি কাৰ্যকলাপ আমি দেখিবলৈ পাইছোঁ, তেওঁলোকে আমাৰ অসমীয়া ভাষাটো এলাগী কৰাৰ আমাৰ পৰিলক্ষিত হৈছে। সেয়ে আমি অসম চৰকাৰক আজি এই প্ৰতিবাদৰ যোগেদি সকীয়াই দিছোঁ। আমাৰ এই আই মুখৰ মাতষাৰ যেন তেওঁলোকে সৰিবলৈ চেষ্টা নকৰে। অসমৰ পাহাৰ ভৈয়াম পৰ্বত যিজন আগৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে, এই পাহাৰ ভৈয়াম পৰ্বততে আমাৰ অসমীয়া ভাষাটো প্ৰচলন কৰিব লাগিব, 100% প্ৰচলন কৰিব লাগিব। তাৰ দাবীত আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ। আৰু যদি আমাৰ দাবী মানি নলয়, কিন্তু অনাগত দিনত আমি এক জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম, গণতান্ত্ৰিকভাৱে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু তেওঁলোক তাৰ বাবে সাজু থাকক। আৰু ইয়াৰ পৰা স্পষ্টভাৱে আমি তেওঁলোকক সকীয়াই দিছোঁ, অসমীয়া ভাষাটো ওপৰত অত্যাচাৰ চলালে লাচিত সেনা কেতিয়াও মনে মনে বহি নাথাকে। আমি বীৰ লাচিত সেনা প্ৰত্যেকজন সৈনিক অসমীয়া জাতি আৰু অসমীয়া ভাষাৰ কাৰণে সদায় যুঁজিবৰ কাৰণে প্ৰস্তুত হৈ আছে। আৰু ইয়াৰ পৰাই সকীয়াই দিছোঁ, আপোনালোক সাজু হৈ থাকক। আপোনালোকে যিখিনি কাৰ্যসূচী অসমীয়াৰ এগেইনষ্টত লৈছিলে সেইখিনি অতি সোনকালে প্ৰত্যাহাৰ কৰক, নহ'লে কিন্তু আমাৰ প্ৰতিবাদী অতি ভয়ংকৰ ৰূপলৈ গতি কৰিব। ধন্যবাদ। জয় অসম।